ৰাতিপুৱা শুই উঠিছে 8টামান বজাত উঠি ফেলে মই মুখ ধুইছে মোৰ ল'ৰা হয় তাৰপিছত চাহ দিছো মই নাম জয়ন্ত বনিয়া বয়স 33 বছৰ তাৰপিছতে আৰু মই চাহ দিছো চাহ খাইছে খাই ফেলে আকৌ সি মোবাইল চাই ঘৰত শুই আছে বিছনাত তাৰপিছতে 10টা বজাত ভাত খাব মাতিছো মই বাবা ৰাতিপুৱাৰ ভাত খাইহি এনেকৈ কৈছো মই সি উঠি আহিছে আহি ফেলে ৰাতিপুৱাৰ ভাত খাইছে খাই ফেলে আকৌ সি বিছনাতে শুই আছে মোবাইল টিপি তাৰপিছতে মই ভাত বনাইছো দেউতা কামত গৈছে তাৰপিছতে 1টা-2টামান বজাত দেউতা ভাত খাব আহিছে আহি ফেলে সি তাৰ ভাতটো মই ডাইনিঙত সজাই থৈছো থৈ ফেলে দেউতাকে মই ভাত খালো তাৰে পিছত সি উঠিছে উঠি ফেলে ভাতটো খাইছে খাই ফেলে মই ক'লো মই নামঘৰত যাম বাচন চাচন ধুই চোতাল ঘৰ সাৰি মই গা চা ধুই মই নামঘৰত গৈছো তাৰপিছত সি সদায় বিছনাতে থাকে তাৰপিছত আৰু মই ভাবিছো আৰু বিছনাত শুই আছে তাৰপিছতে মই নামঘৰত গলো নামঘৰৰ পৰা যদি আহি ফেলে চাওঁ কি ঘৰত নাই গাড়ীখন আছে মানুহটো নাই মই ভাবিছো ক'ৰবাত ওলাই গৈছো কি জানে আহিব সেইটো ভাবিছো আৰু মই সদায় যাই 9টা-10টা বজাত আহি ঘৰ সোমাই ল'ৰা মানুহ মই আৰু এটো বেছি চিন্তা কৰা নাই আৰু তাৰপিছত দেউতাক নামঘৰৰ পৰা আহি ফেলে দেউতাকে কৈছে বাবা আহা নাই মই কৈছো আহা নাই এনেকৈ কৈছো আৰু মই ক'ত গৈছে সি মই ক'ত গৈছে মই আৰু সেইটো নাজানো আৰু মই এনেকৈ কৈছো আৰু তাৰপিছতে দেউতাকে ভাত খালে মই ৰখি আছো সি আহিব মই ভাত খাম এনেকৈ বুলি ৰখি আছো তাৰপিছত নাই দেউতাকে খুলে ভাত খাই তাৰপিছত যেতিয়া টাইম বেছি হৈ গ'ল সি নাহে মোৰ আৰু সেনেকুৱাকে মই মোবাইলৰ কথাও নাজানো মই পিছত ল'ৰাটো তাত গেলো যাই বাবু খুৰা আহাই নাই দেখোন তুমি ফোন কৰছো এটা তেতিয়া সি ফোন কৰি আছে 1টামান বাজিছে এতিয়া মোবাইলটো চুইচ অফ কৰে আজি 5 দিনত সোমাল আৰু হয় আৰক্ষীক খবৰ দিছো 12 তাৰিখে তাৰপিছত সেনেকৈ অলপমান আমি দেউতাই মই বিচাৰি গেলো গাঁওখনত চবফালে তাৰপিছত আৰু ইফালে বৰষুণো দি আছে ক'ত বিচাৰি যাম দেউতাকৰ আছে তাৰপিছত হাই প্ৰেছাৰ তাৰপিছত হাৰ্টৰ প্ৰব্লেম আছে অলপমান তাৰপিছত কাণেদি একেবাৰে নুশুনে তথাপিতো মানে চাৰ্জিংটো লৈ আমি দুটাই মানে বিচাৰি গৈছো আৰু নাই আৰু একদম বাট চাই আছো কেতিয়া আহিব এনেকৈ লগৰ লগত ক'ৰবাত আছে আহিব নেকি নাই একদম ৰাতি পোহৰ হৈ গ'ল তাৰপিছতে নাই তাৰপিছত দেউতাকৰ ৰাতি 3টামান বজাত আকৌ প্ৰেছাৰ উঠি গ'ল দেউতাকৰ মই যেতিয়া হাল্লা কৰি দিলো দেউতা বুঢ়াৰী আহিছে আহি মালিচ চালিচ কৰিলে তেল পানী দিলে দি পেলাই সেনেকৈ থাকিলো ৰাতিপুৱাক লাগি নাই আৰু চাই আছো আহিব এইটো য'ত মানে আলহী আছে চব ফোন কৰিছো আৰু ক'ৰবাত আছে কিজানি মনে কোৱা নাই আমাক আহিব লাগে নাই তাৰপিছত নাই ফোন কৰি যেতিয়া আৰু মানে আমাৰ উপায় নহ'ল ফোন কৰি তেতিয়া মানে আমি আৰু থানাত যোগাযোগ কৰিব লগা হ'ল আৰু আমাৰ আৰু উপায় নাই সেইখিনিয়ে মোৰ আৰু উদ্দেশ্য আৰু বেলেগ আৰু একো নাই আপোনালোকে জানো মোৰ ল'ৰাটোক কিবা কৈছে বিচাৰি আনি দে মই কিনে আপোনালোকক অনুৰোধ কৰিছো নিশ্চিতভাৱে ৰৌতাৰ এই মৰাণচেৰীৰ বনিয়াপাৰাৰ নিবাসী জয়ন্ত বনিয়া নামৰ এই সৰ্বহী যুৱকজন যোৱা 11 তাৰিখে প্ৰায় 6মান বজাৰ পৰা নিজ গৃহৰ পৰা সন্ধান নিখোজ হৈ আছে গতিকে ইতিমধ্যে পৰিয়ালৰ ভাষ্য অনুসৰি আমি গম পাইছো এতিয়ালৈকে ল'ৰাজনৰ কোনো ধৰণৰ আমি সন্ধান লাভ কৰিব কাৰণে সক্ষম হোৱা নাই আৰু পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে আৰক্ষীক অৱগত কৰোৱা হৈছে আৰু এখন এজাহাৰ দিয়া হৈছে কিন্তু আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণে তেওঁলোকে সৰজমিন তদন্ত কৰি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সন্ধান তেওঁলোকে লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই গতিকে আমি আজি এই পৰিয়ালটিৰ গৃহত আমি উপস্থিত হৈছেহি তেখেতসকলৰ আমি খা খবৰ লৈছো আৰু পৰিয়ালটো আমি সমবেদনা জ্ঞাপন কৰিছো আমি তেখেতসকলক আৰক্ষী প্ৰশাসনক আজি আমি এই তেখেতসকলৰ গৃহৰ পৰাই আমি আহ্বান জনাব বিচাৰিছো যে অতি শীঘ্ৰেই এই যুৱকজনক সন্ধান লাভ কৰিবৰ কাৰণে তেখেতসকলে উপযুক্তভাৱে সন্ধান কৰি যাতে ল'ৰাটোক আমি সন্ধান দিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছো যাতে আমি ল'ৰাজনক আমি সঠিকভাৱে যাতে সন্ধান দিব পাৰে পৰিয়ালটোক যাতে আশ্বাস দিব পৰাকৈ তেওঁলোকে যাতে তদন্ত আৰম্ভ কৰায় বা ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত আৰম্ভ কৰি এই যুৱকজনক সন্ধান কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছো নিশ্চিতভাৱে আৰক্ষীক ইতিমধ্যে পৰিয়ালে জনোৱা মতে 12 তাৰিখে তেওঁলোকে এজাহাৰ এখন দাখিল কৰিছিল যদিও পৰিয়ালৰ তৰফৰ পৰা আমি জানিব পাৰিছো কোনো ধৰণৰ আমি আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ
আগভাগ লোৱা নাই বুলি আমি গম পাইছোঁ। গতিকে আমিও আৰক্ষীক আমি অৱগত কৰিছোঁ আৰু আমাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীকো কৈছোঁ, ইতিমধ্যে ফোনযোগে তেখেতক কৈছোঁ বা ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি সঠিকভাৱে তদন্ত আৰম্ভ কৰি এই যুৱকজনৰ সন্ধান কৰি দিব লাগে।